নমস্কাৰ সকলোলৈকে সপ্তৰ্ষি মেথছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এডিআৰই 2022 গ্ৰেড 3 যিখন 5 নম্বৰ পেপাৰ তাৰ মেথছসমূহ ডিছকাছ কৰিবলৈ লৈছোঁ। যিহেতু বহুত কেণ্ডিডেটৰ বাবে মেথছসমূহ কনফিউজন আছিল, সেইবাবে মই মেথছসমূহ ষ্টেপ বাই ষ্টেপ সলিউশ্যন কৰি দেখাম আৰু লগতে ইয়াৰ যিটো বেছিক কনচেপ্ট খুব সহজ পদ্ধতিত আপোনালোকক শিকাবলৈ মই চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ' যাতে ভালদৰে চায়। আমাৰ প্ৰথম কোৱেশ্যনটো আছে তিনিটা সংখ্যা অনুপাতত আছে 3, 4, 5 অনুপাতত আৰু এই সংখ্যা তিনিটাৰ পূৰণফল আমাক দিয়া হৈছে 480। ঠিক আছে, আমাক সংখ্যা তিনিটাৰ অনুপাত দিয়া আছে 3 অনুপাত 4 অনুপাত 5। আমি সংখ্যা তিনিটা নাজানো। ধৰি ল'লে আমি সংখ্যা তিনিটা এটা হ'ল 3x হ'ব পাৰে, এটা 4x আৰু আনটো 5x। এতিয়া আমাক কি কৈছে প্ৰশ্নমতে এই সংখ্যা তিনিটাৰ পূৰণফলক কৈছে আমাক 480। ঠিক আছে, আমি কি কৰিলোঁ 3, 4, 5 প্ৰথমে পূৰণ কৰিলোঁ, 3, 4 গুণ 12, 12, 5 গুণ হ'ল 60। তাৰপাছত x তিনিটা পূৰণ কৰিলোঁ, x কিউব পালোঁ। গতিকে এহেঁতৰ অৰ্থটো হৈছে 480 বুলি আমাক প্ৰশ্নটোত কৈছে। ইয়াৰ পৰা আমি x কিউবৰ ভেলুটো আমি উলিয়াই ল'লোঁ, 480ক 6ৰে হৰণ কৰি দিলোঁ, 60ৰে হৰণ কৰিলোঁ, 0, 0, 6 আৰু 48, 8 বাৰ গ'ল। গতিকে x কিউবৰ ভেলুটো হ'ল 8 বা 8। গতিকে এক্স কিউবক আমি 8 নিলিখি কি লিখিব পাৰোঁ, 2 কিউব বুলি লিখিব পাৰোঁ। ইয়াৰ পৰা ধৰা পৰি গ'ল কি এক্সৰ ভেলুটো কি হয় 2 হ'ব পাৰে। গতিকে আমি এক্সৰ ভেলুটো ধৰা পৰি গ'ল। এতিয়া আমাক প্ৰশ্নটো কি হৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছিলে 5x। গতিকে গোটেই সংখ্যা তিনিটা আমি ধৰা পৰি গ'ল, 3x ধৰা পৰিলে, 4x ধৰা পৰি গ'ল, 5x ধৰা পৰি গ'ল। 3x 3 লগত 2 পূৰণ কৰিলে 6 পাম, 4 লগত 2 পূৰণ কৰিলে 8 পাম, 5ৰ লগত 2 পূৰণ কৰিলে 10 পাম। গতিকে 10টো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা। আৰু যদি পূৰণ কৰি চাব বিচাৰে 6, 8 গুণ 48, 48ৰ 10 পূৰণ কৰিলে আমি কি পাম 480 পাম। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি।